मानास माहारियारि हाग्रामानि गेजेरजों बोहैबोनाय बिकि दैमानि रुगुं नारेंगुरिनि लावखार ओंखाम जाग्रा जायगायाव दाब दाब जायगानिफ्राय फैनाय लावखार ओंखाम जाग्राफोरनि हानजाया होंगो दोंगो जाहांबाय। इं 2023 मायथाइ गोजाम बोसोरा जोबनोसै समाव गोदान बोसोरखौ बरायनायजों लोगोसे गोबां सुबुंफोरा रंजानाय नुनो मोनो। बेबादि समावनो मानास माहारियारि हाग्रामाजों नांजाबनानै थानाय नारेंगुरि लावखार ओंखाम जाग्रा थावनियाव गुबुन गुबुन जायगानि लावखार ओंखाम जानो फैनायखौ नुनो मोनजेनहांबाय। मख'जाथाव बाथ्रादि नारेंगुरि लावखार ओंखाम जानो फैनाय सुबुंफोरा मानासाव फैनानै जिप साफारि बेके दैमानि बिखायाव रिभार राफ्टिं खालामनानै गोजोननाय लानो हानायनि खाबु दं। गुबुन फारसेथिं गुबुन बोसोरनि रुजुनायाव देग्लाय जागायजेननायनिफ्रायनो मानासनि नारेंगुरि लावखार ओंखाम जाग्रा जायगायाव लावखार ओंखाम जाफैग्राफोरनि हानजाया बांसिनदों होनना नारेंगुरि लावखार ओंखाम जाग्रा सामलाय आफादा मिथियो। একদম ধুনীয়া লাগিছে। ইয়াত মানে নাওতো উঠিলো আৰু জীপ চাফাৰীও কৰি ল'লো। ভাল লাগিছে বহুত আৰু বিশেষকৈ বহুত পৰিষ্কাৰ ঠাইখন। দ্বিতীয়বাৰ হৈছে মোৰ। আগতেও আহি ভাল লাগিছিলে কাৰণ নেক্সট বাৰো আহিছোঁ। মই আজি 10 বছৰমান আগত আহিছোঁ। আকৌ আহিলোঁ। এইবাৰ বেছি ভালেই লাগিছে দেখোন। ভালেই লাগিছে এইবাৰ। ভিতৰত যোৱা নাই, আমি অলপ বাহিৰে বাহিৰে গ'লোঁ। হয় হয়। এতিয়া খাম আৰু চবেই খাবৰ হৈছে। আহি পেলাই ব্ৰেকফাষ্ট কৰিলোঁ, তাৰপাছত ফুৰিব গ'লোঁ, এতিয়া আৰু ভাত বনাই আছোঁ। বহুত একদম বেছি হৈছে। আহোঁতেও ভাল লাগিছে। হয়, বাছ লৈ আহিছোঁ। ঠিক আছে। ওদালগুৰিৰ পৰা আহিছে। ভালে লাগিছে, পৰিৱেশটো ভাল লাগিছে। আমাৰ লগত মিল আছে। ওদালগুৰি আমাৰ ভৈৰৱকুণ্ড এনেকুৱা, আমি ভৈৰৱকুণ্ড নেইবাৰ হয়। মই আহিছিলোঁ বহুত বছৰ আগতে, মোটামুটি 30 বছৰ পিছত আহিছোঁ ইয়াতে। নহয়, ক্লাছ 7ত থাকোঁতে 3বাৰ আহিছিলোঁ কণ্টিনিউ। তাৰপিছত এতিয়া আৰু ইমান বয়স হ'ল, কিন্তু কিছু চেঞ্জ পাইছোঁ আৰু জেগাখিনি। আগৰ যিটো হেৰি আছিল, মানে সৌন্দৰ্যটো আছিল, সেইটো ম্লান হৈছে কিছু। সেইটোৱে হৈছে বেলেগ আৰু ভালেই লাগে আৰু পিকনিক স্পট। বেলেগ আৰু বিশেষ নকওঁ আৰু। সপৰিয়ালে মানে ল'ৰাটো অহা নাই, ছোৱালী ৱাইফ গোটেইকেইজন আহিছে। আমাৰ মাছ মাংস আৰু পনীৰটো ৰাতিপুৱা খালোঁ, পনীৰ আছে, চব্জি আছে, দাইল 2খন আছে, সেনেকুৱাই আৰু। অঁ, আল্ট্ৰা লৈ আহিছে। আমাৰ গোটেইকেইজন মিলি 47জন মানুহ হৈছে। 47। ভালে লাগিছে। ভিতৰততো সোমোৱা নাই মই। আমি তাৰমানে মই প্ৰায় ঘূৰি থাকোঁ এইবিলাক ঠাই, সেইকাৰণে আৰু গৈছে আমাৰ পৰিয়ালবিলাক, মাইকী মানুহ গোটেইবিলাকেই গৈছে। তেওঁলোকে চাই পেলাই ভালেই লগা বুলি কৈছে। চাফাৰী জীপ চাফাৰী পাইছোঁ, কাজিৰঙাত ভালেই লাগিছে পৰিৱেশটো। খুব আনন্দ কৰিছে। নাচিবই আৰু ইহঁতে আহিছে ফূৰ্তি কৰিব। ঠিক আছে বাৰু, ধন্যবাদ। আপোনালোকে যেনেদৰে চাই আছে, আমাৰ এইটো বহুতো মানুহৰ সমাগম হৈছে আমাৰ নাৰেংগুৰি পিকনিক স্পটত। যোৱাবাৰৰ দৰে এইবাৰো আমাৰ মানুহ বহুত আমি আকাংক্ষা কৰি আছোঁ যে মানুহসকলে আমাৰ এই পিকনিক স্পটত খানা খাবলৈ আহিব আৰু মানুহৰ মনৰ যিবোৰ হেঁপাহ আছে, হেঁপাহবোৰ এটাই দূৰ কৰিব। আমিও আশা কৰোঁ যে আমাৰ এই পিকনিক স্পটৰ জৰিয়তে আমি গোটেই সমাজত এটা ভাতৃত্ববোধৰ মেছেজ পঠিয়াই দিম। পূৰ্বতকৈ এইবাৰ বৃদ্ধি পাইছে নেকি ইয়াতে? হয়, পূৰ্বতকৈ এইবাৰ বনভোজকাৰী দলটো আমাৰ ইয়াতে বহুত বেছি সমাগম হৈ আছে আৰু আশা কৰাও বেছি হ'ব। আজি ধৰক প্ৰায় আমাৰ ইয়াতে 50মান গাড়ী আহিছে। আল্ট্ৰা আৰু এই আমাৰ যিবোৰ চাফাৰী আছে এইবোৰ মিলাই 50খানমান গাড়ী হ'ব আমাৰ ইয়াতে। ৰেটবিলাক কেনেকৈ লয় গাড়ী? ৰেটবোৰ হ'ল আমাৰ আল্ট্ৰাৰ যিটো ৰেট আছে সেইটো হ'ল আমাৰ 500 টকা, আল্ট্ৰা আৰু ট্ৰেভেলাৰ। আৰু যিটো আমাৰ কমাৰ্চিয়েল যিটো ভেহিকেল আছে সেইটো হ'ল 300, আৰু যিটো আমাৰ প্ৰাইভেট মাৰুতি কাৰ আছে সেইটো হ'ল 200। আৰু ষ্টুডেণ্টৰ কাৰণে কিছুমান ছাবচিডি আছে আমাৰ ইয়াতে। আৰু ইয়াতে আমাৰ যিটো ই ৰিক্সা পিলপিলিৰ হ'ল 100 টকা ৰেট, আৰু আমাৰ বাইক আৰু স্কুটিৰ হ'ল 50 টকা ৰেট। আৰু আপোনালোকে ইয়াতে আমাৰ বোট চাফাৰী কৰিব পাৰিব। বোট চাফাৰীৰ কাৰণে জেনুইন মানুহৰ কাৰণে 100 টকা ৰেট, আৰু আমাৰ যিবোৰ ষ্টুডেণ্ট আছে সেইবোৰৰ কাৰণে ছাবচিডি আছে। বনভোজকাৰী দলসকলক এইবাৰ কি আহ্বান জনাব ইয়াতে? হয়, বনভোজকাৰী দলসকলৰ কাৰণে আমি এইটো আহ্বান জনাম যে আপোনালোকে আমাৰ ইয়াতে আহক। আমাৰ ইয়াতে বিভিন্ন ঠাইৰ পৰা মানুহ ইয়াতে আহি আছে। আমাৰ ইয়াতে কোনো ধৰণৰ মানে এই ভেদাভেদৰ মানে মনোভাৱ নাই। আমাৰ ইয়াতে চবে আমি সমিল মিলে ইয়াতে চলি আছোঁ। আৰু আমি এইটো মেছেজ দিব বিচাৰোঁ যে আমি গোটেই জীৱন যাতে আমাৰ এই সমিল মিল যিটো আছে সেইটো বজাই ৰাখি আমি চলিব পাৰোঁ। চাফ চিকুণৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিছে? হয়, চাফ চিকুণৰ পক্ষত ধৰক আপুনি আমাৰ প্ৰত্যেক দিন ৰাতিপুৱাই আমি লেবাৰ লগাই দিওঁ। লেবাৰ লগাই দিয়াৰ পিছত বস্তুখিনি আমি গোটেইখিনি চাফা কৰি দিওঁ। চাফা কৰি দিয়াৰ পিছত আৰু যেতিয়া ৰাতিটো যেতিয়া শেষ হৈ যায়, তেতিয়া গাড়ীগিলা ইয়াৰ পৰা গুচি যোৱাৰ পিছত আমি লেবাৰ আৰু পুনৰ লগাই দিওঁ, যাতে ৰাতিপুৱা যিবোৰ বনভোজকাৰী দল আমাৰ ইয়াতে আহিব, অহাৰ পিছত যাতে আমাৰ ঠাইডোখৰ আগত যেনেকুৱা চাফ চিকুণ আছিল সেনেকুৱাই দেখা পায়। হয়, এনেকুৱা হয়, বনভোজকাৰী দলত যিমান মানুহ যায়
তো ধৰক মানে কিছুমান উৎপাত কৰে কাৰণে ধৰক আমাৰ ইয়াতে আৰক্ষী বিষয়াৰ মানুহ কিছুমান আমাৰ লগত থাকে আমাৰ ভলেণ্টিয়াৰবোৰক আমি কৈছোঁ যে কাৰোবাৰ লগত কোনো হাই কাজিয়া কৰাৰ দৰকাৰ নাই চবক মানে মিলা প্ৰীতিৰে ৰাখি বুজাই চুজাই যি কৰিব পৰা যায় সেইটোৱে বেষ্ট